Dear students, এটা নাইট্ৰজেন চাৰ্কলৰ বিষয়ে আমি পঢ়িব লৈছো মানে নাইট্ৰজেন চক্ৰ অলৰেডি মই নোটটো তোমালোকক দিছো বাৰু বাট নাইট্ৰজেন চক্ৰটো কি নোটটো হলে ইমান বুজি নাপাবা সো আমি বুজিব লাগিব সো মই ভিডিও আকাৰে তোমালোকক এটো বুজাবলৈ চেষ্টা কৰিম বুজি পোৱা আছে নে নাই পাও কবা ভিডিওটো গোটেইটো চাবা ভালকৈ এবাৰ বুজি নাপালে দৰকাৰ হলে দুবাৰ চাবা খুব সৰু ভিডিও বেছি ডাঙৰ নহয় আই হোপ বুজি পাবা বাৰু যি কি নহওক আমি আৰম্ভ কৰো এটা নাইট্ৰজেন চাৰ্কল মানে কি চোৱা আমাৰ নাইট্ৰজেন সাধাৰণতে 78% নাইট্ৰজেন থাকে তোমালোকে জানা আমাৰ এটমস্ফিয়াৰত মানে বায়ুমণ্ডলত কিন্তু 78% নাইট্ৰজেনটো ডাইৰেক্টলি আমাৰ মানে নাইট্ৰজেনটো যেটো ফৰ্মত থাকে যেটো অৱস্থাত থাকে আমাৰ বায়ুমণ্ডলত সেই অৱস্থাতে ডাইৰেক্টলি নাইট্ৰজেনটো আমি গ্ৰহণ কৰিব নোৱাৰো যে উদ্ভিদে হওক বা প্ৰাণীয়ে হওক আমি গ্ৰহণ কৰিব নোৱাৰো কিন্তু নাইট্ৰজেনটো আমাৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয় লাগিবই ইম্পৰ্টেন্ট বহুত ইম্পৰ্টেন্ট নাইট্ৰজেন নহলে আমি জীয়াই থাকিব নোৱাৰো কেলে জীয়াই থাকিব নোৱাৰো আমাৰ কোষত কি থাকে মেইনলি ডিএনএ আৰএনএ থাকে ডিএনএ আৰএনএ আমাৰ দেহৰ একটা কবলৈ গলে একদম মেইন বস্তুটো হৈছে ডিএনএ আৰু আৰএনএ এইখিনি আমাৰ লাগিবই কিন্তু এই ডিএনএ আৰএনএ গঠন হ'বলৈ হলে কি হ'ব লাগিব এই নাইট্ৰজেন লাগিব নাইট্ৰজেনৰ দ্বাৰাহে ডিএনএ আৰএনএ গঠন হয় বুজি পাইছা কথাটো সো নাইট্ৰজেন লাগিবই কিন্তু নাইট্ৰজেন হিচাপে আমাৰ ডাইৰেক্টলি আমাৰ জীৱসমূহে লব নোৱাৰে এটা কেনেকৈ লয় হেতু আমি চাম এটা সব বায়ুমণ্ডলত যেটো নাইট্ৰজেন থাকে দুটা নাইট্ৰজেন একেলগে লগ হৈ থাকে যেটো কয় N2 বুলি ওকে এই দুটা নাইট্ৰজেন যে একেলগে লগ হৈ থাকিব তেতিয়া সেই নাইট্ৰজেনটো আমাৰ লব নোৱাৰে গতিকে এই নাইট্ৰজেনটো কি কৰিব লাগিব বেলেগ দুটা ফৰ্ম আছে যেটা কয় নাইট্ৰেট আৰু নাইট্ৰাইট নাইট্ৰেট আৰু নাইট্ৰাইট এই নাইট্ৰেট আৰু নাইট্ৰাইট হিচাপেহে লগ পাব আমাৰ জীৱসমূহে নাইট্ৰজেনটো এটা নাইট্ৰেট আৰু নাইট্ৰাইট কেনেকৈ বনাব জীৱসমূহে কিন্তু নিজেও নাইট্ৰেট আৰু নাইট্ৰাইট বনাই ল'ব নাই ওলাই নাইট্ৰজেন আছে আমি কিবা এটা কৰি সিহঁতক নাইট্ৰাইট আৰু নাইট্ৰাইট বনালো ইট ইজ ইম্পসিবল ওকে এটা কেনেকৈ বনিব চোৱা ইয়া চোৱা ফাৰ্স্ট এটা নাইট্ৰজেনটো আছে আমাৰ বায়ুমণ্ডলত কেনেকৈ আছে N2 হিচাপে আছে আমাৰ এনেকুৱা কিছুমান জীৱ আছে যিখিনি কোৱা হয় ব্যাকটেৰিয়া বুলি চিনি পোৱা তোমালোকে ব্যাকটেৰিয়া শুনিছা অনুজীৱ হয় এই ব্যাকটেৰিয়া কিছুমান আছে এই ব্যাকটেৰিয়াখিনি প্ৰথমতে কি কৰিব এই ব্যাকটেৰিয়াখিনি আমাৰ মাটিত থকা কিছুমান ব্যাকটেৰিয়া এই ব্যাকটেৰিয়াখিনি ফাৰ্ষ্টতে এই নাইট্ৰজেনটোক এমোনিয়ালৈ পৰিৱৰ্তন কৰিব এমোনিয়া শুনিছা এমোনিয়া NH3 লিখে এটা নাইট্ৰজেন লগত তিনটা হাইড্ৰজেন লাগি থাকিব এমোনিয়া ওকে এমোনিয়ালৈ কনভাৰ্ট কৰি দিব মানে পৰিৱৰ্তন কৰিব কোনে কৰিব এই ব্যাকটেৰিয়াখিনি ওকে এটা এমোনিয়া হ'ল এটা এমোনিয়া হ'লগে এমোনিয়াটো ডাইৰেক্টলি আমাৰ জীৱসমূহে ল'ব নোৱাৰে জীৱসমূহে এমোনিয়াটো ল'ব নোৱাৰে এই এমোনিয়াটো হেকাৰণে কি হ'ব লাগিব এই এমোনিয়াক আকৌ এই যিটো আমি কৈছিলো মই আগতে নাইট্ৰেট আৰু নাইট্ৰাইটৰহে ল'ব পাৰে এই নাইট্ৰেট আৰু নাইট্ৰাইটলৈ কনভাৰ্ট কৰিবই লাগিব সো কি হয় বেলেগ এটা ধৰণৰ ব্যাকটেৰিয়া আছে যিখিনি কয় নাইট্ৰজেন চিটিকাৰক ব্যাকটেৰিয়া এটো পৰীক্ষাত খুব আহি থাকে নাইট্ৰজেন চিটিকাৰক ব্যাকটেৰিয়া কাক গলে মই কম এটো কি হয় ফাৰ্স্ট এটা জানি লাগতে প্ৰসেসটো এটা এই নাইট্ৰজেন চিটিকাৰক ব্যাকটেৰিয়াখিনি কি কৰে এমোনিয়াখিনিক এই নাইট্ৰেট আৰু নাইট্ৰাইটলৈ পৰিৱৰ্তন কৰি দিয়ে কেনেকৈ পৰিৱৰ্তন কৰিছে এমোনিয়া আছিলে NH3 আছিলে এই NH3 N মানে আছে নাইট্ৰজেন H3 মানে আছে তিনটা হাইড্ৰজেন এতিয়া এই নাইট্ৰজেনটোক হাইড্ৰজেনৰ পৰা আঁতৰাই দিব মানে হাইড্ৰজেনটোক একচুয়ালি নাইট্ৰজেনৰ পৰা আঁতৰাই দিব আঁতৰাই আপুনি ইয়াত অক্সিজেন লগাই দিয়ে অক্সিজেন লগাই দিলে কি হৈ যাব নাইট্ৰেট আৰু নাইট্ৰাইট হৈ যাব NO2 ফৰ্মত এই নাইট্ৰজেন চিটিকাৰক ব্যাকটেৰিয়াখিনিয়ে এমোনিয়া কি কৰিব এতিয়া নাইট্ৰাইট আৰু নাইট্ৰেটলৈ কনভাৰ্ট কৰিব পৰিৱৰ্তন কৰিব কনভাৰ্ট মানে বুজি পাইছা এতিয়া কি হ'ব এই নাইট্ৰাইট আৰু নাইট্ৰেটলৈ কনভাৰ্ট কৰিলে ইয়াৰ আগতে কথা জানিলা এই নাইট্ৰজেন চিটিকাৰক ব্যাকটেৰিয়া মানে কি জানিলা এমোনিয়াক জুনে এমোনিয়াক বুলি লিখিব নগে বায়ুমণ্ডলত থকা নাইট্ৰজেনক যিখিনি ব্যাকটেৰিয়াই নাইট্ৰাইট আৰু নাইট্ৰেটলৈ পৰিৱৰ্তন কৰি দিয়ে সেই ব্যাকটেৰিয়াখিনিকে নাইট্ৰজেন চিটিকাৰক ব্যাকটেৰিয়া বুলি তোমালোকে লিখিবা যদি প্ৰশ্ন আহে নাইট্ৰজেন চিটিকাৰক ব্যাকটেৰিয়া কাক বোলে তেতিয়া হেতু লিখিবা এই ব্যাকটেৰিয়াখিনি ক'ত থাকে তোমালোকে জানা
মাহজাতীয় উদ্ভিদ দেখিছা উদ্ভিদৰ শিপাটো চাবা শিপাটো এনেকুৱা অলপ টেমুনা পতা টাইপৰ হয় শিপাখিনি মাহজাতীয় উদ্ভিদৰ শিপাটো এনেকুৱা অলপ টেমুনা পাতি থকা গতে হয় কেতিয়াবা চাবা এই টেমুনাখিনিতে থাকে এই নাইট্ৰজেন চিটিকাৰৰ বেক্টেৰিয়াটো এই টেমুনাখিনিতে নাইট্ৰজেন চিটিকাৰৰ বেক্টেৰিয়াটোৱে বাস কৰে আৰু সেই তাত কি কৰে তাতে সেই এমনিয়াটোক নাইট্ৰেট আৰু নাইট্ৰেটলৈ কনভাৰ্ট কৰি দিয়ে এতিয়া যেহেতু উদ্ভিদৰ শিপাতে আছে সেই নাইট্ৰাইট আৰু নাইট্ৰেটখিনিতে কি হ'ল আমাৰ জীৱখিনিয়ে ল'ব পৰা হৈ গ'ল নাইট্ৰজেনটোহে ল'ব নোৱাৰে এমনিয়াটো ল'ব নোৱাৰে কিন্তু নাইট্ৰাইট আৰু নাইট্ৰেটটোতো পাৰে গতিকে এতিয়া এই নাইট্ৰাইট আৰু নাইট্ৰেটটো কি হ'ব উদ্ভিদৰ শিপাই শোষণ কৰি ল'ব কোনে শোষণ কৰিব উদ্ভিদৰ শিপাই ওকে উদ্ভিদৰ শিপাই শোষণ কৰিব এটা উদ্ভিদৰ শিপাই এই নাইট্ৰেট আৰু নাইট্ৰেটখিনি কি কৰিব এটা এই পোষক দ্ৰব্য শুনিছা তোমালোকে নাইট্ৰেট আৰু নাইট্ৰেট হৈছে পোষক দ্ৰব্য এইখিনি লৈ পিনে কি কৰিব উদ্ভিদে এমিনো এচিড নামৰ শুনিছা এমিনো এচিড নামৰ এবিধ পদাৰ্থ বনাব এই পদাৰ্থ এমিনো এচিডখিনি কি হয় আকৌ এমিনো এচিডখিনি লগ লাগি প্ৰটিন বনে এমিনো এচিড বহুতখিনি এমিনো এচিড বহুত সংখ্যক এমিনো এচিড লগ লাগি প্ৰটিন বনিব সেইকাৰণে উদ্ভিদত কি পায় প্ৰটিন পায় ওকে এটা ক্লিয়াৰ হৈছে এটা এই উদ্ভিদৰ প্ৰটিন বনিলে এটা তোমালোকে জানা প্ৰাণীখিনিয়ে মেইনলি উদ্ভিদৰ ওপৰতে ডিপেণ্ড হয় উদ্ভিদ খাই প্ৰাণীখিনি জীয়াই থাকে এটা প্ৰাণীখিনিয়ে যেতিয়া উদ্ভিদ খাব তেতিয়া এই প্ৰটিনখিনি কি হ'ব প্ৰাণীৰ দেহলৈ গুচি নাযাব জানো এতিয়া প্ৰাণীৰ দেহলৈ প্ৰাণীখিনিয়ে উদ্ভিদ খালে প্ৰাণীৰ দেহলৈ এই প্ৰটিনখিনি গুচি গ'ল এটা কথা এটা চাব দেই ইয়াত প্ৰাণীৰ দেহলৈ প্ৰটিন গ'ল মানে কি বুজিলা প্ৰটিনখিনি ক'বা গঠন হৈছিলে এমিনো এচিডখিনি কেনেকৈ গঠন হৈছিলে এই নাইট্ৰেট আৰু নাইট্ৰেট পাই পিনি গতিকে প্ৰটিন মানে কি নাইট্ৰেট আৰু নাইট্ৰেটখিনিয়ে নহয় জানো সেই নাইট্ৰেট আৰু নাইট্ৰেট মানে এই প্ৰটিন ফৰ্মত থাকে সেই প্ৰটিনখিনি প্ৰাণী দেহলৈ গুচি গ'ল এটা কি প্ৰাণীখিনিতো সদায় জীয়াই নাথাকে প্ৰাণীখিনিও এদিন মৃত্যু হ'ব এটা প্ৰাণীখিনি যেতিয়া মৃত্যু হ'ব তেতিয়া কি হ'ব চা প্ৰাণীখিনিতো মৰাৰ লগে লগে প্ৰটিনখিনি বেলেগ কিবা হৈ নাযায়গৈ প্ৰটিন হিচাপে থাকিব যেতিয়া প্ৰাণীখিনি মৰিব তেতিয়া কিছুমান বেক্টেৰিয়া আছে এই বেক্টেৰিয়াখিনিয়ে কি কৰিব মৃত পানীৰ দেহত ক্ৰিয়া কৰিব মৃত পানী মানে যিখিনি ডেথ অলৰেডি মৃত পানীখিনিৰ ওপৰত ক্ৰিয়া কৰি কি কৰিব বেক্টেৰিয়াখিনিয়ে এই মৃত পানীটো গেলা বচাত সহায় কৰিব যেতিয়া গেলিব বচিব তেতিয়া কি হ'ব এই আমাৰ প্ৰাণী দেহত থকা যিকোনো প্ৰাণীয়ে হওক গৰু ছাগলী মানুহ যিয়ে নহওক গেলিব বচিব যেতিয়া মৰি থাকে তেতিয়া কি হ'ব এই প্ৰাণী দেহত থকা প্ৰটিনখিনি মেইনলি বেলেগটোও থাকে কাৰ্বহাইড্ৰেট হওক লিপিড হওক এইখিনিও গেলিব বচিব বাট আমি মেইনলি ইয়াত প্ৰটিনৰ বিষয়ে পঢ়িম কাৰণ আমাৰ নাইট্ৰজেনৰ কথাই আমি পঢ়ি আছোঁ বেলেগ দৰকাৰ নাই এতিয়া এই প্ৰটিনখিনি কি হ'ব প্ৰটিনত যিখিনি নাইট্ৰাইট আৰু নাইট্ৰেট আছিলে এই নাইট্ৰেট আৰু নাইট্ৰাইটখিনি বেক্টেৰিয়াই ক্ৰিয়া কৰি পিনি আকৌ নাইট্ৰজেন হিচাপে আমাৰ পৰিৱেশত এৰি দিব মানে বায়ুমণ্ডলত ঠিক আছে এতিয়া আকৌ নাইট্ৰজেনটো ওলাই গ'ল এটা প্ৰথমবাৰ মন কৰিবা দেই প্ৰথমতে কি আছিলে নাইট্ৰজেন আছিলে নাইট্ৰজেনটো বেক্টেৰিয়াই ক্ৰিয়া কৰি পিনি এমনিয়া বনাইছিলে এমনিয়াটোৰ ওপৰত আকৌ নাইট্ৰজেন চিটিকাৰ কিছুমান বেক্টেৰিয়া আছিলে সেই বেক্টেৰিয়াখিনিয়ে নাইট্ৰেট বনাইছিলে আৰু নাইট্ৰেটখিনি উদ্ভিদৰ শিপাই গ্ৰহণ কৰি পিনি এমিনো এচিড প্ৰস্তুত কৰিছিলে এমিনো এচিডখিনি আকৌ লগ হৈ পিনি প্ৰটিন বনাইছিলে এই প্ৰটিনখিনি প্ৰাণীয়ে খালে প্ৰাণী মৃত্যু হোৱাৰ পিছত আকৌ এই প্ৰটিনখিনি গৈ বেক্টেৰিয়াই ক্ৰিয়া কৰি নাইট্ৰজেনে লৈছিলে আকৌ গৈ পিনি লাষ্টত নাইট্ৰজেনে হ'ল এতিয়া এই নাইট্ৰজেন যে হ'ল আকৌ এই একেখিনি নাইট্ৰজেনকে কি হ'ব আকৌ এই নাইট্ৰজেন চিটিকাৰক বেক্টেৰিয়াখিনি ক্ৰিয়া নকৰিব জানো তাৰ ওপৰত আকৌ নাইট্ৰেট বনাই দিব আকৌ উদ্ভিদৰ শিপাই ল'ব আকৌ এমিনো এচিড বনাব প্ৰটিন বনিব তাৰপৰা আকৌ পানীয়ে খাব আকৌ এইটো এটা চক্ৰ হৈ নগ'ল জানো এই যে চক্ৰকাৰ হ'ল একেটা বস্তুৱে ঘূৰি এনেকৈ থাকিব এই বস্তুটোকে কোৱা হয় নাইট্ৰজেন চক্ৰ ওকে এতিয়া তোমালোকৰ ক্লিয়াৰ হ'ল নাইট্ৰজেন চক্ৰ আৰু এটা কথা আছে ইয়াত এতিয়া নাইট্ৰজেন চক্ৰই নাইট্ৰজেনটো নাইট্ৰেট কোনে বনালে নাইট্ৰজেন চিটিকাৰ বেক্টেৰিয়া বনালে বুলি গম পালা আৰু এটা এজেণ্ট আছে সেই বস্তুটোৱে কি কৰিব পাৰে নাইট্ৰজেনটোক বা নাইট্ৰজেনটোক ডাইৰেক্টলি কি কৰিব পাৰে নাইট্ৰেট আৰু নাইট্ৰাইটলৈ কনভাৰ্ট কৰি দিব পাৰে পৰিৱৰ্তন কৰিব পাৰে সেইটো কোনে পাৰে আমাৰ যে ঢেৰেকনি মাৰে বিজুলী ঢেৰেকনি চিনি পোৱা তোমালোকে ঢেৰেকনি মাৰে এই ঢেৰেকনিৰ ফলত আমাৰ এটমস্ফিয়াৰত থকা মানে বায়ুমণ্ডলত থকা এই নাইট্ৰজেনটো ডাইৰেক্টলি
নাইট্ৰেট আৰু নাইট্ৰাইটলৈ কনভাৰ্ট হৈ যাব পাৰে সেইটো তোমালোকে মনত ৰাখিবা ঢেৰেকণিৰ ফলত তোমালোকৰ প্ৰশ্ন এনেকৈও সুধিব পাৰে যে বায়ুমণ্ডলত থকা নাইট্ৰজেনটো কেনেকৈ নাইট্ৰেট আৰু নাইট্ৰাইটলৈ কনভাৰ্ট হয় তেতিয়া লিখিবা দুটা কাৰণ এটা হৈছে তোমাৰ ঢেৰেকণিৰ ফলত হয় আৰু এটা নাইট্ৰজেন চিটিকাৰৰ বেক্টেৰিয়া হয় গম পালা নাইট্ৰজেন চিটিকাৰৰ বেক্টেৰিয়াখিনি প্ৰথমতে এমোনিয়া বনাই ল'ব এমোনিয়াৰ পিছতহে নাইট্ৰাইট বনাব বাট এই ঢেৰেকণিৰ ফলত যিটো হয় ডাইৰেক্ট নাইট্ৰজেনৰ পৰা তোমালোকৰ নাইট্ৰেট আৰু নাইট্ৰাইট বনিব অ'কে বুজি পালা ইমানখিনি আছিলে যদি এবাৰ বুজিবা দুবাৰ চাবা ভিডিঅ'টো মই নোটটো দিছোঁৱেই অলৰেডি সেইটো পঢ়িবা মোৰ মতে ক্লিয়াৰ হ'ব লাগে যদি নহয় ক'বা তেতিয়া মই কাইলৈ তোমালোকক মাতিম তেতিয়া এইটো বস্তুটো আকৌ পঢ়াই দিম মই জনাত ভিডিঅ'ত কেনে ডাইৰেক্ট লাইভ বেছি বুজি পায় তোমালোকে সুধিবও পাৰা ডাইৰেক্টলি ঠিক আছে হ'ব পঢ়িবা ভালদৰে